ডিউক 200 1,20,000 1,20,000 65,000 আৰু 50,000 টকা চাই লওক R15 70,000 70,000 টকাৰ R15 মাত্ৰ 1 লাখ টকা 1 লাখ টকাৰ আছে 90,000 90,000ত BS6 70,000 টকাত এনে 1.5 লাখ টকাত MT এয়া ব্ল্যাক কালাৰ বহুত ডিমান্ড MT15 এখনো 1.5 লাখ আহিছো 1.5 লাখ বিহু আহিল লগতে বিহু লাগি আছে গাত তাতো আৰু নতুন বছৰ আৰু নতুন বছৰ বুলি ক'লেতো এটা মানে সবৰে এটা আশা থাকে যে নতুন গাড়ী এখন ল'ম বা নতুন বাইক এখন ল'ম তো কিন্তু আজিকালি কি হৈছে বৰ্তমান ক্ষেত্ৰত নতুন যদি আপোনালোকে বাইক এখনো ল'ব যায় মানে ইমান GST লাগিছে তো GSTৰ লগতে কিবা কিবি টেক্স লাগি আপোনাৰ যদি গাড়ীখনৰ দাম 1 লাখ টকা তাতে 2 লাখ টকা হৈ যায় তো সেইটো কাৰণে আপোনালোকৰ মানে এনেকুৱা সুবিধা কিছুমান আছে যে আপোনালোকে এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ব পাৰে যে 2 মাহ 3 মাহ পুৰণি বা ধৰা 1 মাহ পুৰণি 4-5 হাজাৰ চলা সেনেকুৱা গাড়ী এখনো আপোনালোকে ল'ব পাৰে তো সেইটোৰ কাৰণে মই আজি আহিছোঁ দেৱান মটৰ্ছত আৰু দেৱান মটৰ্ছত চাব পাৰে কিমান গাড়ী আছে এইফালে দেখাই দিয়া আৰু বাহিৰতো আছে আৰু বেলেগ গুদামো আছে দেৱান মটৰ্ছত আৰু দেৱান মটৰ্ছ বুলি ক'লে চবে জানে যে ইয়াতে খুব ভাল গাড়ী পায় খুব ধুনীয়া মানে ইয়াৰে দেৱাশিষ দাৰ খুব ভাল ৰেছপন্স দিয়ে তো আপোনালোকে আহক এটলিষ্ট দেৱান মটৰ্ছত আৰু ধুনীয়া কালেকশ্যনৰ পৰা আপোনাৰ মনৰ পচন্দৰ গাড়ীখন বাছি লওক আৰু গাড়ী ডিলাৰ বহুতো আছে কিন্তু দেৱান মটৰ্ছত যিখিনি মানে আপোনালোকে বাজেট ছেগমেণ্টৰ গাড়ী পাব আপোনালোকে বেলেগ ডিলাৰত নাপাব সেইটো মই আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ তো মই বেছি দেৰি নকৰোঁ বেছি কথা নকওঁ যিহেতুকে বিহুৰ বতৰ আৰু বিহুৰ বতৰতো দেৱাশিষ দাই মানে সময় দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ইফালে আছে দেৱাশিষ দা তো দেৱাশিষ দা বিহুৰ শুভেচ্ছা ৰাখিল নতুন বছৰৰ শুভেচ্ছা ৰাখিল আৰু মোৰ ফালৰ পৰা গোটেই ভিউৱাৰ্ছক আমাৰ তোমাৰ চেনেলৰ চবকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু তোমালৈ থাকিল তাৰপাছত অহাৰ বাবে ধন্যবাদ আৰু ভিডিঅ' আৰম্ভ কৰি দিয়া আজি ক'ৰ পৰা গাড়ী দেখাব ক'ৰ পৰা মানে আজি তোমাক এইটো আমাৰ নতুন শ্ব'ৰুমটোৰে মই গাড়ী দেখাম আমাৰ বাকী সেইটো বিহুৰ পাছত দেখাম এতিয়া চবৰে ধৰক অকণমান হেৰি প্ৰিমিয়াম বাইকৰ তোমাৰ তাত কমেণ্ট আহি থকা বুলি শুনিছোঁ এতিয়া আমি আৰু দেৱাশিষ যে এটা কথা এই মাত্ৰ মই মানে আহি পেলাই মানে ভিডিঅ' বনাব পৰা নাছিলোঁ কাষ্টমাৰ বহুত আছিলে তো কিবা কিবি গাড়ী চাগে পচন্দও হৈছে কাষ্টমাৰো তো সেইটো কাৰণে অকণমান দেৰি হ'ল বাৰু আমাৰ কথা নাই আৰম্ভ কৰি দিওঁ আমি কেটিএম RC পৰা হেৰি কৰিছোঁ দেখাইছোঁ কেটিএম RC 200 মাত্ৰ 1 লাখ টকা 1 লাখ টকা আছে 1 লাখ টকা মানে প্ৰাইচবোৰ মই নিগচিয়েবল নহয় এনেকুৱা মানে হেৰি প্ৰাইচতে কৈছোঁ এতিয়া বিহুৰ কাৰণে যে হাই প্ৰাইচ কোৱা নাই আৰু বিহু বুলি কি অফাৰ থাকিব ফুল টেংকি পেট্ৰল এইটো আমাৰ দেৱান মটৰ্ছৰ গোটেই যি গাড়ী লয় মোৰ পুৰণা শ্ব'ৰুমটোত অকণ 16 বাজেটৰ গাড়ী ল'লেও ফুল টেংকি পেট্ৰলৰ হেলমেট পাব আৰু এইবিলাক যিমান বাইক আছে যিকোনো গাড়ী ল'লে ফুল টেংকি পেট্ৰল পাব হেলমেট এটা ফুল টেংকি পেট্ৰল RC 200 এইটো 2018 মডেল এইটো 1 লাখ টকা দিছোঁ 1 লাখ টকা এইখন KTM ডিউক 390 এবছৰ হৈছে 2,20,000 দাম ৰাখিছোঁ 2,20,000 টকা এইখন কিমান মান চলিছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈছে এখন 17,000 চলিছে দেখাই দিয়া টায়াৰ চাই লওক বহুত ধুনীয়া কণ্ডিশ্যন হৈছে কোনোবাই যদি নতুন 390 ল'ম ভাবি আছে আমাৰ তাত আহক এইখন ব্ৰেণ্ড নিউ হৈ আছে নেক্সট এইখন BS6 NS 200 এইখনৰ দাম আছে তোমাৰ 90,000 BS6 মডেল আৰু BS4 70,000 টকা 70,000 টকা দেনে BS4 70,000 টকা MT15 E20 মডেল এখন 1.5 লাখ টকা দাম ৰাখিছোঁ 1.5 লাখ টকাত MT এখন ব্ল্যাক কালাৰ বহুত ডিমান্ড MT15 এখনো 1.5 লাখ ৰাখিছোঁ 1.5 লাখ টকা তাৰপিছত MT15 এখন BS6 2021 এখন দাম ৰাখিছোঁ 1,25,000 1,25,000 টকা MT আছে ইয়াতে চাব পাৰে লাইন আপ নেক্সট বুলেট সিগমা মডেল এইটা এইটো দাম ৰাখিছোঁ 1.5 লাখ 2022 আৰু এইটো বহুত ডিমান্ড কালাৰ হয় এইটো দাম ৰাখিছোঁ 1,55 কিমান মান চলিছে এইখন চলিছে তোমাৰ এইখন চলিছে 16,000 এখন চলিছে 12,000 16,000 চলিছে নেক্সট RS BS4 মডেল এখন দাম 85,000 টকাত RS আৰু 6 এক বছৰ হৈছে মাত্ৰ 8,000 ৰানিং এখন দাম ৰাখিছোঁ 1,25,000 1,25,000 টকা নেক্সট R15 বহুত ধুনীয়া কণ্ডিশ্যন আছে এখন 1,20,000 ৰাখিছোঁ 1,20,000 R15 এখন BS6 R15 এখন দাম ৰাখিছোঁ 1,30,000 1,30,000 টকা এখন 6 মাহ পুৰণি 220 মাত্ৰ E20 মডেল হয় 6 মাহ হৈছে মাত্ৰ এখনৰ দাম ৰাখিছোঁ মই 1,35,000 1,35,000 টকাত 6 মাহ পুৰণি 220 250 এখন 4 মাহ পুৰণি মাত্ৰ 4 মাহ পুৰণি 4,000 ৰানিং
আৰু এইখনৰ দাম ৰাখিছোঁ 1,55,000 1,55,000 টকা নে এখন 2022 হয় KTM RC 125 8,000 ৰানিং মাত্ৰ এইখনৰ দাম ৰাখিছোঁ মই 1,30,000 টকা 1,30,000 টকাত RC চাই লওক ডিউক 250 এইখনৰ দাম ৰাখিছোঁ মই 1,30,000 টকা 1,30,000 টকা নেক্সট ডিউক 200 1,20,000 1,20,000 R15 70,000 70,000 টকাত R15 চাওক তাৰপিছত NS 200 মাত্ৰ 70,000 ডুৱেল চেনেল ABS 70,000 টকাত পাই আছে NS পালছ 80,000 টকা 80,000 টকাত এক্সপালছ চাই লওক 50,000 টকাত মাত্ৰ 50,000 টকাত বুলেট হয় বুলেট ফাইনেন্সত হৈ যাব এইখন ফাইনেন্স নহয় কেছত ল'ব লাগিব কেছত ল'ব লাগিব এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 65,000 65,000 আৰু 50,000 টকা চাই লওক দেৱাশিষ যে আমাক গাড়ী দেখালে আৰু আমি বিহুৰ কাৰণে বহুত শ্বৰ্টকৈ দেখাইছোঁ আপোনালোকক আৰু গুদাম আছিলে তো আৰু গুদাম মানে মোৰ আৰু এটা শ্ব'ৰুম আছে জানে চবে আগত হয়তো ল' বাজেটৰ শ্ব'ৰুমটো আমি নেক্সট ভিডিঅ'ত তোমাক বিহুৰ পাছত আমি গোটেই দুটা ভিডিঅ' আমি একেলগে আমি আপলোড দিম বুলি ভাবিছোঁ তোমাৰ চেনেলতে নেক্সট ভিডিঅ' আহিব আমাৰ ল' বাজেটৰ আমাৰ তাত যেনেকুৱা বাজেটত লাগে আপোনালোকে আহিলে হ'ল মাত্ৰ দেৱান মটৰ্ছ ছয়গাঁও লোকেশ্যনটো হ'ল ছয়গাঁও গ'ল্ড চিনেমা হলৰ ওচৰতে হয় আৰু কৈ দিলে হ'ল যে মোৰ লগত ইমান টকা আছে গাড়ী উলিয়াই দিয়ক আপোনালোকে মোৰ নাম্বাৰটো তাতে আছে ফোন কৰিলে হ'ল আপোনালোকে যেনেকুৱা আপোনালোকৰ মানে হেৰি আছে বাজেট আছে তেনেকুৱা বাজেটত আহিব আমাৰ দেৱান মটৰ্ছত যিকোনো গাড়ী লাগে ল' বাজেটত মই আৰু এটা শ্ব'ৰুম আছে তাতে কৈছোঁৱে বহুত ধৰণৰ বাইক আছে আৰু নাভাবিছোঁ অকল দামী বাইকেই আছে ইয়াতে কম দামী যেনেকুৱা লাগে এনেকুৱাও আছে খালি এইটো ভিডিঅ'ত আমি দেখাব নোৱাৰিলোঁ নেক্সট ভিডিঅ'ত আমি বিহুৰ পাছতে বহুত সোনকালে গোটেইকেইটা ভিডিঅ' আমি আপলোড আৰু দেৱান মটৰ্ছৰ এটা ইনষ্টাগ্ৰাম পেজো আছে সেইটো ইনষ্টাগ্ৰাম পেজ আছে আপোনালোকে ফ'ল' কৰিব দেৱান মটৰ্ছ আৰু তাতেও মেছেজ কৰিব পাৰে আপোনালোকে যেনেকুৱা আহি লাগে আৰু তাতে বাইক দিয়া আছে প্ৰিমিয়াম বাইকবোৰ ফ'ল' কৰিব আপোনালোকে তো দেৱাশিষ যাক ধন্যবাদ জনালোঁ আমাক সময়খিনি দিয়াৰ কাৰণে